গ'ল আমাৰ কি কৰিছে কংকনা? মই একো কৰা নাই এতিয়া এইবোৰ কৰা সময় নাই আমাৰ নৱমী কি কৰিছে কংকনা? বহি আছো দেৱী মহানৱমী আমি সকলো ভক্তপ্ৰাণ ৰাইজকে আমাৰ পূজা মণ্ডপত উপস্থিত হ'বলৈ আমি অনুৰোধ জনাইছোঁ। কংকনা? য়েছ কোৱা কি কৰিছে ইয়াত? ভাত খিনি আছে তো দেখিছো আৰু কাৰিকৰ দেখুৱাই আমাৰ আকৌ পানীও নাই জলকীয়া নিদিলি যে কিয়? Allez, va, allez, Bien, on s'en va, y'a beau invitez-moi. On s'en va, y'a beau invitez-moi. En cavale.
কংকন দা হাই কি কৰিছে এইবোৰ? বেয়া লাগিছে দশমী শেষ উম, উঠাই থৈ আহিলোঁ কালিৰ পৰা আৰু কিবা কৰোঁ মই নিজে বুজি পোৱা নাই মই এতিয়া আকৌ যাম ক'ত যাম ভাবিছে? মানে প্ৰতিমা উটুৱাই থৈ আহিলচোন। ওচৰত যাওঁ আৰু একবাৰ নাই সেইটো এতিয়া নদীত সাঁতুৰি সাঁতুৰি বিচাৰিব লাগিব আপুনি। চাওঁ বেয়া লাগিছে এতিয়া কি কৰিবা আৰু দুখ লগা বিষয় দুখৰ সীমনা নোহোৱা হৈছে ন? নোহোৱা হৈছে কান্দি মোৰ দুখ মই চুখ লগা নাই শান্ত ভগ্ন তুমি আজি মিত্ৰ নেমু পানী অকমান খাই শুই দিয়ক গৈ আৰু কংকন দা।